কিমান নিষ্ঠুৰ হ'লে এজন মানুহৰ আঙুলি ইংগিতত চাৰিওফালে মৃত্যুৰ কিৰিলি বাজিবলৈ ধৰে। হয়, বিশ্বৰ আটাইতকৈ কুখ্যাত নেতাৰূপে জনাজাত হিটলাৰেই আছিল সেই নিষ্ঠুৰ শাসক, যাৰ আদেশতে জাৰ্মানত চলিছিল মুকলি নৰহত্যা। উগ্ৰ জাতীয়তাবাদে কিমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে তাৰেই দৃষ্টান্ত দাঙি ধৰে এনেবোৰ ঘটনাৰাজি। এইখন কাস্পিয়ান সাগৰ। ইয়াৰ আশে পাশে থকা অঞ্চলবোৰতে আজিৰ পৰা প্ৰায় ৪-৫ হাজাৰ বছৰ পূৰ্বতে আৰিয়াসকলে বসবাস কৰিছিল। আৰিয়াসকলে নিজকে সৰ্বশ্ৰেষ্ঠ ৰূপে বিবেচনা কৰিছিল। সিহঁত পশুপালক আছিল। চৰণীয়া পথাৰৰ সন্তানত এচাম আৰিয়া পূব দিশে আৰু আন এচাম আৰিয়া পশ্চিম দিশে অগ্ৰসৰ হৈছিল। পূব দিশে অগ্ৰসৰ হোৱা আৰিয়াসকল ভাৰতৰ উত্তৰ পশ্চিম অংশৰ সপ্ত সিন্ধুত অৰ্থাৎ বৰ্তমানৰ পাকিস্তানত থাকিবলৈ লৈছিল। পশ্চিমে অগ্ৰসৰ হোৱা আৰিয়াসকল ইউৰোপত থাকিবলৈ লৈছিল। ভাৰতৰ পৰা উত্তৰ পশ্চিম দিশে এইখন ইউৰোপ মহাদেশ। এইখন হৈছে ইউৰোপৰ এখন লেখত ল'বলগীয়া দেশ জাৰ্মান। জাৰ্মানীসকলে নিজকে আৰিয়া মূলৰ বুলি পৰিচয় আগবঢ়াই আহিছে। যিসকল আৰিয়া নাছিল সিহঁতক বিদেশী ৰূপে বিবেচনা কৰা হৈছিল। ইহুদীসকল ইউৰোপত প্ৰায় ২০০০ বছৰ ধৰি বসবাস কৰি আহিছিল। ইহুদীসকলক সুকীয়া চকুৰে চোৱা হৈছিল। সিহঁতৰ ওপৰত খোজে প্ৰতি অত্যাচাৰ চলোৱা হৈছিল। সামান্যতকৈ সামান্য কথাটোৰ বাবে ইহুদীসকলৰ ওপৰত বদনাম জাপি দিব খোজা হৈছিল। সকলো অত্যাচাৰ ইহুদীসকলে নীৰৱে সহ্য কৰি তেনেকৈয়ে ধন ঘটা কামত ব্যস্ত হৈ পৰিছিল। কাৰণ সংখ্যা ফালৰ পৰা তেনেই এমুঠি ইহুদীসকল বুদ্ধি ফালৰ পৰা বহু আগবঢ়া আছিল। ইহুদীসকলে খুব কম সময়ত বুজি উঠিছিল শত্ৰুৰ মাজত জীয়াই থাকিবলৈ হ'লে যেনেকৈ নহওক শক্তিশালী হ'বই লাগিব। এনেকৈয়ে আন মানুহৰ তুলনাত তেনেই এমুঠি ইহুদীয়ে ধনৰ জোৰত ইউৰোপত মূৰ তুলি জীয়াই থাকিবলৈ সক্ষম হৈছিল। এই কথাটোৱে এচাম ইউৰোপীয়ৰ টোপনি কাঢ়ি নিছিল। ইউৰোপত বসবাস কৰা বেছিভাগ মানুহেই খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী। খ্ৰীষ্টানসকলৰ সৈতে এইটো ধাৰণা সাঙুৰ খাই আছে যে ইহুদীসকলৰ প্ৰৰোচনাতে যীশুখ্ৰীষ্ট ক্ৰুচেডত মৃত্যু হৈছিল। সেয়ে ধৰ্মীয় চেণ্টিমেণ্টৰ ফালৰ পৰাও ইহুদীসকলক এচাম খ্ৰীষ্টিয়ানে সুকীয়া চকুৰে চাই আহিছিল। তেনে এগৰাকী ব্যক্তিৰ নাম আছিল এডল্ফ হিটলাৰ। হিটলাৰে কেৰিয়াৰ প্ৰথম সময়ছোৱাত কেইবছৰমানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত থাকিবলৈ লৈছিল। তাতে লগ পাইছিল কট্টৰ বিচাৰধাৰাত বিশ্বাসী জৰ্জ ৰিটাৰ আৰু কাৰ্ল লুইগাৰক। ১৮৮৯ চনত গঠন হোৱা এণ্টি-ছেমিটিক লীগ অৱ ফ্ৰান্স নামৰ সংগঠনটোৰ জৰিয়তে ইউৰোপত মুকলিকৈ ইহুদীসকলৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰা হৈছিল। ইহুদীসকলক যিকোনো প্ৰকাৰে নাইকিয়া কৰা বা বহিষ্কাৰ কৰাটোৱেই সেই সংগঠনটোৰ মূল লক্ষ্য আছিল। সেই সংগঠনটোৰ প্ৰতিষ্ঠাপক আছিল এডৱাৰ্ড ৰুমন। জৰ্জ ৰিটাৰ আৰু কাৰ্ল লুইগাৰ আছিল সেই সংগঠনটোৰ এক্টিভ মেম্বাৰ। এণ্টি-ছেমিটিক লীগ অৱ ফ্ৰান্স সংগঠনটো আৰু লগতে এই জৰ্জ ৰিটাৰ আৰু কাৰ্ল লুইগাৰৰ দৰে কট্টৰপন্থী খ্ৰীষ্টিয়ানৰ সংস্পৰ্শলৈ অহাৰ পাছত হিটলাৰৰ মনত ইহুদী বিৰোধ ভাৱমূৰ্তি এটা পোনপ্ৰথমবাৰৰ বাবে শিপাবলৈ ধৰিছিল। সেই সময়ত ইংৰাজসকলৰ সৈতে ইহুদীসকলৰ সম্পৰ্ক অতি মধুৰ আছিল। সেয়ে জাৰ্মানত থাকি জাৰ্মানৰ বিৰুদ্ধে থিয় হয় বুলি জাৰ্মানত বাস কৰা ইহুদীসকলক লৈ প্ৰশাসনৰ আৰম্ভণিৰে পৰা সন্দেহ আছিল। কাৰণ প্ৰথম বিশ্বযুদ্ধৰ সময়ত একাংশ জাৰ্মানী ইহুদীয়ে ব্ৰিটেইনলৈ সমৰ্থনৰ হাত আগবঢ়োৱা চাঞ্চল্যকৰ তথ্য হিটলাৰৰ হাতত পৰিছিল। পুৰণি কালত কোনো লোকৰ দ্বাৰা ধৰ্মবিৰোধী কৰ্মকাণ্ড সংঘটিত হ'লে ইউৰোপত এটা নিয়ম আছিল জীৱনতে জ্বলাই দিয়া। তাকে হলোকাষ্ট ৰূপে অভিহিত কৰা হৈছিল। হিটলাৰৰ মতে ইহুদীসকল বিধৰ্মী, সিহঁতক জীৱনতে জ্বলাই দিব লাগে। সৰুতে হিটলাৰ অতি ধাৰ্মিক খ্ৰীষ্টিয়ান আছিল। ডাঙৰ হৈ এগৰাকী খ্ৰীষ্টিয়ান ধৰ্মগুৰু হোৱাৰ সপোনো দেখিছিল। পাছত চকুৰ আগত জাৰ্মানীসকলৰ দুৰৱস্থাবোৰ দেখি হিটলাৰৰ মুঠেই সহ্য নহৈছিল। সেই সময়ত জাৰ্মানীসকলক হিটলাৰৰ দৰেই নেতাৰ আৱশ্যক আছিল। সুযোগৰ উত্তম ব্যৱহাৰ কৰি উদাত্ত ভাষণেৰে কম সময়ত হিটলাৰ জনপ্ৰিয় হৈ পৰিছিল। হিটলাৰে ভাষণৰ জৰিয়তে কৈছিল জাৰ্মান কেৱল আৰিয়াসকলৰ, নন আৰিয়াসকলৰ অৰ্থাৎ ইহুদীসকলৰ কোনো ঠাই নাই। আধুনিকতাৰ পাতনি ইউৰোপৰ পৰাই হৈছে বুলি যদিও আমি জানো, কিন্তু ইউৰোপৰ আচল ছবিখন বহুত বেলেগ। প্ৰথম বিশ্বযুদ্ধত জাৰ্মানী সেনাই পৰাজয় বৰণ কৰাৰ পাছত গোটেই বদনাম জাৰ্মানত বাস কৰা ইহুদীসকলৰ ওপৰত জাপি দিয়া হৈছিল। কাৰণ সিহঁত জাৰ্মানত থাকিও জাৰ্মানৰ পক্ষত থিয় হ'ব খোজা নাছিল। এই দাবী হিটলাৰৰ আছিল। অৱশ্যে কথাটো আংশিকভাৱে শুদ্ধও আছিল। 1938 চনৰ 9 নৱেম্বৰৰ দিনা হঠাতে সংঘটিত হোৱা এটা ঘটনাই সকলো ওলট পালট কৰি দিলে। সেইদিনা ফ্ৰান্সত থকা জাৰ্মানী এম্বেছাডৰ
আৰ্নষ্ট ভন ৰাথৰ নিধন হৈছিল। গোটেই হত্যাকাণ্ডত জড়িত আছিল হাৰ্চেল গ্ৰীণস্পান নামৰ এটি সৰু ইহুদী ল'ৰা। তাৰ পাছৰে পৰা জাৰ্মানত বসবাস কৰা ইহুদীসকলৰ ওপৰত নাজী সৈন্যই বিনা বিচাৰে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল। ইমানখিনিলৈ যদি চাই আছে ভিডিঅ'টোৱে এটা নিশ্চয় লাইক পাব লাগে। জাৰ্মানত থকা ইহুদীসকলে এই চিম্বলটো লগত ৰাখিব লগা হৈছিল। যিয়ে নাৰাখিছিল তেওঁৰ ওপৰত ভাবিব নোৱাৰাকৈ অত্যাচাৰ চলোৱা হৈছিল। তাৰপাছত ইহুদীসকলৰ সকলো ধৰণৰ ডাটা অৰ্থাৎ ঘৰ ক'ত, পৰিয়ালৰ সদস্য কিমানজন, নাজী সৈন্যৰ দ্বাৰা সংগ্ৰহ কৰা হৈছিল। অঞ্চলে অঞ্চলে কনচেনট্ৰেশ্যন কেম্প নিৰ্মাণ কৰা হৈছিল। তাৰপাছত ইহুদীসকলক বিচাৰি বিচাৰি কনচেনট্ৰেশ্যন কেম্পলৈ লৈ অনা হৈছিল। তাত নাজী সেনাৰ দ্বাৰা বহুতক গুলীয়াই নিধন কৰা হৈছিল। বহুতক গেছ চেম্বাৰলৈ নি তাত চেৰিন গেছ এৰি দিছিল। চেৰিন গেছ হৈছে অতি বিষাক্ত গেছবোৰৰ ভিতৰত এবিধ। লাখ লাখ ইহুদীক এনেকৈয়ে নিধন কৰোৱা হৈছিল। সেইবোৰৰ ভিতৰত বহু লোক আছিল বিখ্যাত পুঁজিপতি, বিজ্ঞানী, লেখক। এনি ফ্ৰেংক নামটো নিশ্চয় শুনিছে। আনকি বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনকো নিধন কৰিবলৈ চেষ্টা চলোৱা হৈছিল। ইমানৰ পাছত গোটেই বিশ্ব মনে মনে নাথাকিল। ইউৰোপত জাৰ্মানৰ বিপক্ষে ভীষণ ৰূপত প্ৰতিবাদ সাব্যস্ত হৈছিল। এটাৰ পাছত এটাকৈ হিটলাৰে কৰি যোৱা মহিমতালি অন্ত পেলাবলৈ শেষত 1939 চনৰ 1 ছেপ্টেম্বৰৰ দিনা দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটিছিল। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ আঁৰত এটা বা দুটা কাৰণ লুকাই থকা নাছিল। তাৰ পাছত ইহুদীসকলৰ কি হ'ল? কেনেকৈ হিটলাৰে পৰাজয় বৰণ কৰিছিল? কেনেকৈ ইহুদীসকলে পেলেষ্টাইনত নতুন দেশ সাব্যস্ত কৰিছিল? হয়, গোটেইবোৰ কথা নিশ্চয় শুদ্ধ অসমীয়া ভাষাত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।